নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মৰমৰ চেনেল এছএছ সলিউশ্যনলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। সমাজ বিজ্ঞান বিষয়ৰ প্ৰথম খণ্ড ইতিহাস, দ্বিতীয় খণ্ড ভূগোল আৰু তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা 10মান শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাত 1 নম্বৰৰ বাবে 8টা প্ৰশ্ন আহে। তাৰ বাবে আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। তোমালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা বুলি আশা কৰিলোঁ। তেনেহ'লে ব'লা আমি ভিডিঅ'টোত পলম নকৰি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? এ. খিলাফত আন্দোলনত, বি. ভাৰত ত্যাগ আন্দোলনত, চি. অসহযোগ আন্দোলনত, ডি. আইন অমান্য আন্দোলনত। ইয়াৰ উত্তৰটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানানে? ইয়াৰ উত্তৰটো হ'ব বি. ভাৰত ত্যাগ আন্দোলনত। 2 নম্বৰটো হ'ব, মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিছিল? এ. দুতিৰাম বৰুৱাক, বি. গোমধৰ কোঁৱৰক, চি. পিয়লি বৰুৱাক, ডি. জীউৰাম দুলীয়া বৰুৱাক। ইয়াৰ উত্তৰটো তোমালোকে জানানে? ইয়াৰ উত্তৰটো হ'ব চি. পিয়লি বৰুৱাক। 3 নম্বৰটো হৈছে, আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? এ. ডিব্ৰুগড়ত, বি. শিৱসাগৰত, চি. গোলাঘাটত, ডি. যোৰহাটত। ইয়াৰ উত্তৰটো জানানে? ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড়ত। 4 নম্বৰটো হৈছে, চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? এ. 31 জানুৱাৰীত, বি. 5 ফেব্ৰুৱাৰীত, চি. 8 আগষ্টত, ডি. 6 এপ্ৰিলত। ইয়াৰ উত্তৰটো তোমালোকে জানানে? ইয়াৰ উত্তৰটো হ'ব 5 ফেব্ৰুৱাৰীত, বি। 5 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো মানৱসৃষ্ট সম্পদ? এ. অৰণ্য, বি. নদ-নদী, চি. জলসিঞ্চনৰ নলা, ডি. খনিজ তেল। ইয়াৰ উত্তৰটো হৈছে জলসিঞ্চনৰ নলা। 6 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? এ. কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে, বি. হিমালয় পৰ্বতমালা আৰু আমুৰ নদীয়ে, চি. ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে, ডি. ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে। ইয়াৰ উত্তৰটো তোমালোকে জানানে? ইয়াৰ উত্তৰটো হ'ব ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে। 7 নম্বৰ প্ৰশ্নটো হৈছে, বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল? এ. 10খন, বি. 7খন, চি. 5খন, ডি. 20খন। ইয়াৰ উত্তৰটো তোমালোকে জানানে? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উত্তৰটো হৈছে 7খন। 8 নম্বৰ প্ৰশ্নটো হৈছে, এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়? এ. মেৰু অঞ্চলত, বি. অৰণ্য অঞ্চলত, চি. ঘাঁহনি অঞ্চলত, ডি. ঔদ্যোগিক অঞ্চলত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উত্তৰটো তোমালোকে জানানে? ইয়াৰ উত্তৰটো হৈছে ঔদ্যোগিক অঞ্চলত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকলে মোৰ ভিডিঅ' আজি প্ৰথম দেখিছা আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি এটা লাইক দি দিবা। 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ, সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? এ. কাৰ্বন ডাই অক্সাইড, বি. অক্সিজেন, চি. নাইট্ৰজেন, ডি. আৰ্গন। ইয়াৰ উত্তৰটো হ'ব এ. কাৰ্বন ডাই অক্সাইড। 10 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে, কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? এ. এন গোপালস্বামী আয়েংগাৰ, বি. কে এম মুন্সী, চি. জৱাহৰলাল নেহৰু, ডি. ডি পি কৈতান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি. জৱাহৰলাল নেহৰু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ বিদায় লৈছোঁ। বাকী থকা 10টা প্ৰশ্ন অতি সোনকালে পাৰ্ট 2 ভিডিঅ'ত পাই যাবা। থেংক ইউ।